আৰু যিদৰে মই ট্ৰেইলাৰ ৰিভিউটোত কৈছিলো যে হিমাংশু প্ৰসাদ দাৰ ওপৰত বিশ্বাস আছে, তেওঁ কিবা নহয় কিবা ক্ৰিয়েটিভ কৰিবই, তেওঁ কামত সেই ক্ৰিয়েটিভনেছটো আছে, তেওঁ কামত সেই গ্ৰাউণ্ড লেভেলৰ আৰ্টিষ্টিক ফৰ্মটো আছে, সেই গোটেইখিনি এই চিনেমাখনে প্ৰভাইড কৰে। আৰু আজি কথা পাতিম জয় হনুমেন চিনেমাখনৰ বিষয়ে। তো চিনেমাখন কেনেকুৱা লাগিল চাই এইটো বিষয়ে আপোনালোকক জনাম। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আহি থকা নতুন নতুন অসমীয়া চিনেমা জগতৰ লগত জড়িত খবৰবিলাক আপোনালোকে পাই থাকে। তো নমস্কাৰ, কেনে আছে? প্ৰথমতে ক'ম তেওঁলোকৰ প্ৰমোচনৰ বিষয়ে, আৰু প্ৰমোচন কি গ্ৰেড লেভেলত কৰিছে, কি লেভেলত তেওঁলোকে প্ৰমোচন কৰিছে সেইটোৰ বিষয়ে মই আপোনালোকক কৈছো। সকলোৱে দেখিছে কেনেকে হনুমেন হৈ পেলাই গোটেই প্ৰমোচন তেওঁলোকে চলাই আছিলে, আৰু সেই প্ৰমোচনৰ ফল এই চিনেমাখনৰ কণ্টেণ্টে দিছে। চিনেমাখনত এইটো প্ৰুফ কৰি দেখুৱাই আছে যে এই চিনেমাখনত দম আছে ৰাইজক চিনেমা হললৈ মাতি আনিব পৰা। যেনেকে বিদুৰ ভাইৰ লগত আছিলে, তেনেকেই গ্ৰাউণ্ড লেভেলত হিমাংশু প্ৰসাদ দাৰ এই জয় হনুমেন নতুন চিনেমাখনৰ সেই শক্তিটো আছে। চিনেমাখনত ছাছপেন্স খুব বেছি আছে, আৰু চিনেমাখনৰ যদি কাহিনীৰ কথা কওঁ, সেই কাহিনীটো সম্পূৰ্ণ ছাছপেন্স থাকিব। আপোনালোকে লাষ্টৰ টাইমলৈকে চাব লাগিব চিনেমাখনৰ কাহিনী বুজি পাবলৈ। য'ত অভিনেতাসকলে বহুত বেছি কষ্ট কৰিছে, তেওঁলোকৰ সেই কষ্ট, সেই কাম থিয়েটাৰৰ পৰ্দাত দেখা পোৱা যায়। আৰু এই চিনেমাখনত মানুহৰ চিন্তাধাৰা, মানুহৰ কাম, সেই সকলোখিনি সমালোচনা কৰা হৈছে। যেনেকে আগৰ চিনেমাখিনিত হিমাংশু প্ৰসাদে ইতিমধ্যে কৰি আহিছে, সেই সমালোচনা তেওঁ কৰিছে। সেই ৰাজনীতিৰ ওপৰত তেওঁ সমালোচনা কৰিছে, কিহৰ ৰাজনীতি হয়, কিহৰ পলিটিক্স হয়, সেই পলিটিক্সৰ আঁৰত কি থাকে, সেই গোটেইখিনি, লগতে চৰকাৰৰ কিছুমান কাম কিহৰ কাৰণে কৰে, কিহৰ কথা ভাবি পেলাই চৰকাৰে এই কামবিলাক কৰে, সেই গোটেইখিনি সমালোচনা কৰা হৈছে এই চিনেমাখন যেতিয়া আপোনালোকে পৰ্দাত চাব, তেতিয়াহে বুজি পাব তাৰ ফিলটো কি আছিল। আৰু চিনেমাখনৰ প্ৰতিটো চিন আপোনালোকে গুৰুত্বপূৰ্ণভাৱে চাব লাগিব, নজৰ ৰাখি চাব লাগিব, যাতে কাহিনীটো বুজি পায় তাৰ কাৰণে। আৰু চিনেমাখনৰ প্ৰতিটো সৰু সৰু চিনত গুৰুত্ব দিয়া হৈছে, আৰু এনেকুৱা ধৰণৰ কিছুমান শ্বটছ দেখুওৱা হৈছে যিখিনি চাই আপোনালোকে চিঞৰি উঠিব। আৰু মুখ্য অভিনেতা হিচাপে অভিনয় কৰা সিদ্ধাৰ্থ বড়ো, তেওঁৰ অভিনয়ক মই প্ৰশংসা কৰিব লাগিব। ইমান ধুনীয়া কাম কৰিছে, তেওঁ খুব বেছি ভাল হৈছে। লগতে বিভূতিভূষণ দা, তেওঁতো অভিনয়ৰ ক্ষেত্ৰত পাৰ্গত ব্যক্তি, তেওঁৰ অভিনয় খুব বেছি ভাল হৈছে। ভিলেইন হিচাপে তেওঁ যিটো প্ৰভাৱ পেলাব লাগিছিলে চিনেমাখনত, সেই প্ৰভাৱ তেওঁ পেলাবলৈ সক্ষম হৈছে। আৰু ট্ৰেইলাৰটোত যাৰ বডি দেখি পেলাই মই আচৰিত হৈছিলো, যাৰ কেইটামান ট্ৰেইলাৰটোত চিন আছে, সেই চিনকেইটাত যেনেকে জয় হনুমেনক মাৰি আছে, সেইটো কাৰণে বহুত বেছি এক্সাইটেড আছিলো কেনেকুৱা হ'ব তেওঁৰ কাম। মানে ভাস্কৰ তামুলীৰ কথা কৈছো, খুব বেছি ভাল অভিনয় কৰিছে, খুব বেছি ভাল কাম কৰিছে তেওঁলোকে। অভিনয়ৰ ক্ষেত্ৰখনত কোনো কমপ্লেইনেই নাই, সকলো ফালৰ পৰা ভাল হৈছে চিনেমাখনৰ অভিনয়। আৰু এই গোটেই চিনেমাখনত আপোনালোকে গম পাব যে সিদ্ধাৰ্থ বড়ো যিজনে মেইন লিড হিচাপে অভিনয় কৰিছে, তেওঁ কেনেকৈ হনুমেন হয় বা কিয় হনুমেন হয়, সেইটো এটা মেইন প্লট হ'ব এই চিনেমাখনত, য'ত আপোনালোকে চালে গম পাব তাৰ কাহিনী কি হ'ব। আৰু বেকগ্ৰাউণ্ড মিউজিক ইতিমধ্যে ক'লো খুব বেছি ভাল হৈছে। তাৰ গোটেইখিনি থিম সং আপোনালোকে ইউটিউবত ইতিমধ্যে পাইছে চাগে। চিনেমাখন ৰিলিজ হোৱাৰ আগত হিমাংশু দাৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰি আছিলে, তো সেইকেইটা খুব বেছি ভাল হৈছে, নিশ্চয় গম পাইছে আপোনালোকে। খুব বেছি কথা নকওঁ চিনেমাখনৰ বিষয়ে, ইমানটোৱে ক'ম যে চিনেমাখন এবাৰ গৈ আপোনালোকে থিয়েটাৰ হলত চাই আহক, চিনেমা হলত চাই আহক, আৰু তাৰ পিছত কমেণ্ট কৰি জনাওক যে চিনেমাখন চাই কেনেকুৱা পালে। আৰু ইমানটো গেৰাণ্টি দিছো, ভাল পাব। বিদুৰ ভাই যেনেকে ভাল আছিলে, এই চিনেমাখনো তেনেকে ভাল পাব। আৰু বিদুৰ ভাই এটা বেলেগ জনৰ চিনেমা যদিও, কিন্তু এই চিনেমাখনৰ সেই ইম্পেক্ট পেলাব পাৰিব ৰাইজৰ মাজত, যে ৰাইজে চিনেমা হলত গৈ ছবিখন চাব পাৰে। আৰু হিমাংশু দাক চেলুট দিছো, খুব বেছি ভাল চিনেমা বনাইছে। আগৰ চিনেমা কেইখনো ভাল আছিলে, এইখন তাতকেও অলপ বেছি ভাল হৈছে। আৰু আগন্তুক আহি থকা সময়ত ইয়াতও ভাল ভাল চিনেমা ৰাইজৰ মাজলৈ আগবঢ়াব বুলি আশাবাদী মই। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো। লগ পাম এটা নতুন ভিডিঅ', তেতিয়ালৈকে চাই থাকক চেটাৰডে নাইট। বাই।